रास्ता घाट निर्माण दलং निर्माणर बारे आमी 1000 कोटी टकार एटा पेकेज दिम 15,000 लड़ा छालीक आमी 2 लाख टकारे आत्मसंस्थापনৰ सुविधा दिम चेन्नाईत एटा बड'ल भवन निर्माणर बारे आमी पुँजी दिम आरु बिहु झुमुर बागरुम्बा तिनिओटाके आमी नतुन दिल्लीলৈ লৈ যাম যাতে राष्ट्रीय प्रेक्षापथतो অসমৰ সংস্কৃতি জিলিকি উঠিব পাৰে আৰু আমাৰ মহিলাসকলে যদি নিজৰ ভৰিত নিজে থিয় দিব পাৰে এই আঁচনিখনে অসমৰ গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণ পৰিৱৰ্তন কৰিব পাৰে সেই কাৰণে আমি মহিলাসকলক 10,000 টকা দিছো 25,000 আৰু দিম 50,000 আৰু দিম বিটিসি চুক্তিৰ 24 বাৰ্ষিকী 2003 চনত प्रधानमंत्री अटल बिहारी वाजपेयी कार्यकालत बीटीसी चुक्ति स्वाक्षरित होइसिले আজি এটা অত্যন্ত आनंदर दिन मैं बीटीसीवासीक এই 24তম চুক্তিৰ जी বাৰ্ষিকী उत्सव तार बारे मैं धन्यवाद और अभिनंदन ज्ञापन करिছোঁ और बीटीसीर सर्वांगीण उन्नयन कामना करिছোঁ। আপুনি 2003 যেতিয়া চুক্তিখন স্বাক্ষৰ কৰিছিল তেতিয়াও দেখিছে আৰু 24 বছৰ পিছত কিমান পৰিৱৰ্তন দেখা পালে 2003 যেতিয়া চুক্তি স্বাক্ষৰিত হৈছিল प्रथम 6 মাহখন চুক্তিৰ কাৰ্যকৰীকৰণৰ কাম হাতত লওঁতে বহুত মন্থৰ হৈছিল তেতিয়া অসম চৰকাৰে মোক দায়িত্ব দিছিলে যে চুক্তিৰ কাৰ্যকৰীকৰণত মই ব্যক্তিগতভাৱে চোৱাচিতা কৰিব লাগে সেই সময়ত মই কোকৰাঝাৰত প্ৰায় প্ৰতি 15 দিনৰ মূৰে মূৰে আহিছিলোঁ আৰু আমি ষ্টেট গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টসমূহ সম্পূৰ্ণৰূপে প্ৰথম যিদিনাখন 2004 10 ফেব্ৰুৱাৰীত চুক্তিৰ প্ৰথম দিৱস উদযাপন হৈছিল তাৰ আগতে আমি হস্তান্তৰ কৰিছিলোঁ আজি বিটিচিত বহুত পৰিৱৰ্তন হ'ল মই এটা সৰু উদাহৰণ দিছোঁ যে মই ছুইজাৰলেণ্ডত থাকোঁতে যেতিয়া ইয়াত এটা সাম্প্ৰদায়িক অশান্তি হৈছিলে মই মনতে ভাবিছিলোঁ সকলো কাম বাদ দি মই ইয়ালৈ উভতি আহিব লাগিব কিন্তু বিটিচিৰ ৰাইজে নিজেই নিজৰ সমস্যা নিজে সমাধান কৰিলে মোৰ অহাৰ প্ৰয়োজনো নহ'ল তাৰ মানে আজি বিটিচিৰ চুক্তি স্বাক্ষৰৰ 24 বছৰ পিছত বিটিচিৰ ৰাইজৰ মাজত একতা সম্প্ৰীতি আৰু শক্তি ইমানেই বাঢ়িছে যে ৰাজ্য চৰকাৰৰ সহায় নোহোৱাকৈও এতিয়া বিটিচিবাসীয়ে নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰে গতিকে মই অত্যন্ত আনন্দিত মই গৰ্বিত আপুনি 5টা পেকেজ ঘোষণা কৰিছে আজি বিটিচিৰ ইলেকশ্যনৰ সময়ত যদিও বিজেপিয়ে বহুত ভাল ফল দেখুৱাব পৰা নাছিলে মই বহুতবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ যদি প্ৰতিশ্ৰুতি দিছোঁ তাক পূৰণ কৰিব লাগিব হাগ্ৰামা মহিলাৰীও ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি দিছিলে আমাৰ প্ৰতিশ্ৰুতিবোৰ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ ৰাস্তা ঘাট নিৰ্মাণ দলং নিৰ্মাণৰ বাবে আমি 1000 কোটি টকাৰ এটা পেকেজ দিম 15,000 লৰা ছোৱালীক আমি 2 লাখ টকাৰে আত্মসংস্থাপনৰ সুবিধা দিম চেন্নাইত এটা বড'ল ভৱন নিৰ্মাণৰ বাবে আমি পুঁজি দিম আৰু বিহু ঝুমুৰ বাগৰুম্বা তিনিওটাকে আমি নতুন দিল্লীলৈ লৈ যাম যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপথতো অসমৰ সংস্কৃতি জিলিকি উঠিব পাৰে वो मेरा ऊपर कुछ बोले थे मैं बोला देखो टिप्पणी कर में प्रेस में झगड़ा करने से क्या फ़ायदा है अगर मेरा कुछ है तो कोर्ट में आप लोग प्रूफ कर दीजिए इसीलिए मैं खुद ही उनको मौका दिया कि मेरा खिलाफ कुछ है तो आप बताइए सर अपनी केबाटा आँचनी लॉन्च करिছে অৰুণোদয়কে आरम्भ কৰি बहुत আছে সৰ্বশ্ৰেষ্ঠ আঁচনি কোনখন বুলি ভাবে চক মই ভাবোঁ যে মহিলা উদ্যমিতা আঁচনিখন যদি আমি সফল হ'ব পাৰোঁ আৰু আমাৰ মহিলাসকলে যদি নিজৰ ভৰিত নিজে থিয় দিব পাৰে এই আঁচনিখনে অসমৰ গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণ পৰিৱৰ্তন কৰিব পাৰে সেইকাৰণে আমি মহিলাসকলক 10,000 টকা দিছোঁ 25,000 আৰু দিম 50,000 আৰু দিম আৰু এই আঁচনিখন যদি ভাল কৰি কাৰ্যত পৰিণত হয়
অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ ই বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই আনিব। স্যাৰ on Sunday you have exposed the এছাৰতো একো নাই, আই থিংক কালি পৰহি লিষ্ট ওলাই যাব। এছাৰ মানে কি, মৰা মানুহৰ নাম কটা, বিয়া হোৱা মানুহৰ নাম কটা, ইমানেই, আৰু নতুন মানুহৰ নাম সোমোৱা। গৌৰৱ গগৈ ক্লিন বৰ্ড হ'বনে আপোনাৰ? চাওক, মোৰ যিটো অসমৰ মানুহক মই যিটো কমিটমেণ্ট কৰিছিলোঁ, মোৰ কমিটমেণ্টটো মই ৰাখিলোঁ। যেতিয়া প্ৰথমবাৰ মই কৈছিলোঁ যে গৌৰৱ গগৈৰ পত্নী বিদেশী, তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰোঁ। আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলোঁ যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চেলেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে, মই হয়তো ইমান দূৰলৈ নোসোমালোহেঁতেন। বাকীখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, বাকীখিনি কেন্দ্ৰীয় চৰকাৰে চাব। যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে, পৰিস্থিতিটো তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে। যিমান মই কৈছিলোঁ তাতকৈ তেওঁ নিজে বেয়া কৰি ল'লে। যেতিয়া নিজ মুখেদিয়ে তেওঁ কৈছে, তেওঁ নিজেই উত্তৰ দিয়ক, কেন্দ্ৰীয় চৰকাৰে যেতিয়া তেওঁক সোধা পোছা কৰিব। Have you any got communication from Home Ministry? We have not even written. I have not even signed a cabinet memorandum. Today evening I will do. Government doesn't move at that lightning speed. বিধানসভা নিৰ্বাচন চিট শ্বেয়াৰিং BPF-ৰ দলৰ আমিতো BPF-ৰ লগত মিত্ৰতাৰ কথা বতৰা পাতিছোঁ, কিন্তু মই এইটোও কৈছোঁ যে সকলোৱে মিলি ইলেকশ্যন খেলিব পাৰোঁ নেকি। হাগ্ৰামা মহিলাৰী যেতিয়া এতিয়া BTCৰ নেতা, চেষ্টা কৰক। নোৱাৰিলে ইলেকশ্যন হ'ব, মিলা মিছাকৈ চবেই খেলি থাকিব আৰু নিজৰ চিম্বলতে খেলক, বেলেগৰ চিম্বলতে খেলক, কাজিয়া পেচাল নোহোৱাকৈ মিলা মিছাকৈ ইলেকশ্যন খেলিলে হ'ল। কংগ্ৰেছ একফালে থাকিব, বাকী চবেই মিলা মিছাকৈ খেলি থাকিব আৰু। স্যাৰ কিমানখন আসন পাব বুলি ভাবে? চাওক, আমি লোকসভা নিৰ্বাচনত আমি 96 সিটত লিড কৰিছিলোঁ, আৰু মই ভাবোঁ লোকসভাৰ পিছত আমাৰ পজিশ্যন এতিয়া আৰু বেছি ভাল হৈছে, বেয়া হোৱা নাই। একজেক্ট অংকটো দিব মই বেয়া পাওঁ, কিন্তু লোকসভাতে আমি 96 সিটত লিডত আছিলোঁ। হ'ব স্যাৰ, জুবিন ক্ষেত্ৰক লৈ বহুত আজি ধুনীয়া চাফা কৰি আছে। কাৰণ আগতে মই সোমাব ভয় লাগে, মই সোমাম আকৌ ক'ব যে মই কিয় সোমালোঁ। যিহেতু এতিয়া পৰিয়ালে অনুৰোধ কৰিলে, গতিকে লগে লগে ৰাতিয়ে কাম কৰি দিছোঁ। কিন্তু তাৰ আগলৈকে মই যদি কিবা কওঁ আকৌ মোৰ ওপৰতে জেং জেঙাই উঠে। সেইকাৰণে মই নিজে ইনিচিয়েটিভ লোৱা নাই, কিন্তু মোক যি কয় মই সেইটো কৰি দিওঁ। AICC leadership yet to comment regarding this Gaurav Gogoi episode. কমেণ্ট কি আছে, তেওঁ নিজেই কৈ দিলে তেওঁ ৰাৱালপিণ্ডিত গৈছে। ইয়াত আৰু কমেণ্ট কি দিব? মই কোৱা কথাৰ কমেণ্ট দিব পাৰে, এতিয়া তেওঁ নিজে কোৱা কথাৰ কেনেকৈ কমেণ্ট দিব? তেওঁ যে ৰাৱালপিণ্ডিত গৈছে, আৰু ৰাৱালপিণ্ডি পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ, এইটোতো মই কোৱা নাছিলোঁ, মইতো নাজানিছিলোঁৱে, তেওঁহে কৈছে। গতিকে তেওঁ কোৱা কথাৰ ওপৰতে আপুনি কি টিপ্পনী দিব? এইটো তেওঁৱে কৈছে, এইটো স্বীকাৰোক্তি টাইপ হৈ গ'ল। হ'ব।